শুনিছানে? মোক কিবা এটা খাবলৈ দিয়াচোন। মোৰচোন গাটো বৰ বেয়া, কঁকালটো বিষৰ পৰা তুলিবই পৰা নাই। ইমান চিন্তা কৰি নাথাকিবচোন, মই ডক্টৰলৈ ফোন কৰোঁ ৰ'বা। হেল্ল', ছাৰ, আপুনি আমাৰ ঘৰলৈ আহিব পাৰিবনে? হয়, এতিয়াই আহিব লাগে, মানুহজনৰ গাটো বৰ বেয়া। কি ক'লে ডক্টৰে? ডক্টৰে কৈছে অলপ পিছতে আহিব, আপুনি অলপ সময় ধৈৰ্য ধৰকচোন। ধৈৰ্য ধৰো, বিষতচোন থাকিবই পৰা নাই। আপুনি তেনেকে নকবচোন, তেনেকে ক'লে মোৰ মনটো বৰ বেয়া লাগে। মা, দেউতা কি হৈছে ন? কিনো কম, দেউতাৰচোন গাটো বৰ বেয়া। মা, ডক্টৰ আংকলক ফোন কৰাচোন, ডক্টৰ আংকল আহিলে দেউতা ভাল হৈ যাব নহয়। কৰিলো, আহিব ৰ'বা। ল'ৰাকেইটালৈ বৰ চিন্তা হৈছে। এতিয়া আপুনি একো চিন্তা কৰিব নালাগে, আগতে আপুনি ঠিক হৈ লওকচোন। ইহঁত তিনিটা মোৰ ওচৰলৈ মাতেচোন। তুমি যোৱাচোন, তুমি দাদাহঁতক মাতা গৈ, দেউতাই মাতিছে বুলি ক'বা, যোৱা। দেউতা, আপুনি মাতিছিলে আমাক? বোপাইহঁত, মই তোমালোককে বিচাৰি আছিলো। মোৰ বেমাৰ হৈছে, তোমালোকে দেখিছাই। এতিয়া মোৰ ব্যৱসায়, খেতি বাতি চব তোমালোকেই চম্ভালিব লাগিব। মই খেতি বাতি কৰিব নাই দেই। খেতি বাতি মই কৰিম দেউতা, খেতি বাতি নকৰিলে আমি খাম ক'ৰ পৰা? ময়ো খেতি কৰিবলগীয়া নাই দেই দেউতা। তহঁতে ইজনৰ কথা সিজনে কেলে নামানো বাৰু? নাই দেই, মই কাৰো কথা মানিবলগীয়া নাই, মোৰ ৰাস্তা বেলেগ। পেচেণ্টজন কোনজন? অংকুল আহিলে, আহক আহক, এয়া মোৰ দেউতাৰ বহুত বেমাৰ। মই আহিলো যেতিয়া এতিয়া চিন্তা নকৰিবা, তোমালোকৰ দেউতাক মই ঠিক কৰি দিম। আহিলে, আহক আহক, এয়া মোৰ দেউতাৰ বহুত বেমাৰ। মই আহিলো যেতিয়া এতিয়া চিন্তা নকৰিবা, তোমালোকৰ দেউতাক মই ঠিক কৰি দিম। ডক্টৰ আংকুল, আমাৰ দেউতা ঠিক হৈ যাবনে? ট্ৰিটমেণ্ট আৰম্ভ কৰি দিম এতিয়া। তোমালোকে এটা কথা মন কৰিবা, দেউতাই যাতে কোনো কাৰণত টেনচন ল'ব লগা নহয়। হ'ব আংকুল, আমি দেউতাক একো টেনচন নিদিওঁ। তোমালোক ইয়াৰ পৰা যোৱা। মিছেছ বৰুৱা, আপুনি অলপ গৰম পানী লৈ আহক যাওক। চাওক, মানুহজনে কালিৰ পৰা কিমান অশান্তিত আছে। এয়া লওক গৰম পানী। তুমি এটা কথা মন কৰিবা, মানুহজনক একো কথাই যেন চিন্তাত নেপেলায়। ডক্টৰ ছাৰ, মানুহজনৰচোন ল'ৰা 3জনক লৈ বহুত চিন্তা। মই সিহঁতকো কৈ দিছো নহয়, সিহঁতে কোনো কাৰণত একো টেনচন নিদিবলৈ কৈছো। আপোনাৰ কথা মানিলেই ভাল হয়। মই ইয়াতে মেডিচিন লিখি দিছো, টাইম টু টাইম খুৱাই থাকিবা। ঠিক আছে, হ'ব। পাৰে যদি সিহঁতকেইটাক কৰিব কৈ থৈ যাওক আপুনি, আপোনাৰ কথা মানেই কিজানি। ঠিক আছে, ব'লা সিহঁতৰ ওচৰৰ পৰা আহো। তোমালোক 3জন ইয়াতে আছা? কওকচোন ডক্টৰ আংকল, দেউতাই ভাল পাবনে বাৰু সোনকালে? মাৰ হাতত গোটেইখিনি মেডিচিন লিখি দিছো, তুমি সোনকালে গৈ আনি খুৱাই দিবা। হ'ব, মই এতিয়াই যাম। যদি মোৰ কথা মানা, তোমালোকৰ দেউতা অতি সোনকালে ভাল হ'ব। কি কথা কওকচোন ডক্টৰ আংকুল, আমি দেউতা সোনকালে ঠিক হোৱাটোৱেতো বিচাৰো। কওকচোন আংকুল, আমি শুনিম দিয়ক। হয় আংকুল, কওকচোন, ময়ো শুনিম। দেউতাক তোমালোকৰ পৰা একো টেনচন নিদিবা, তোমালোকে যিমান পাৰা মিলা প্ৰীতিৰে থাকি দেখাবা দেউতাক। যিমান টেনচন কম হ'ব, মানুহজন তিমান সোনকালে ঠিক হৈ উঠিব। কথা যদি মানি চলা, তোমালোকৰ দেউতা ঔষধে নহয়, তোমালোকেই ঠিক কৰিব পাৰিবা। হ'ব ডক্টৰ আংকুল, আজিৰ পৰা আমি 3জনে মিলি থাকিম। হ'ব ডক্টৰ আংকুল, আজিৰ পৰা আমি ইজনে সিজনৰ কথা মানি চলিম। আংকুল, আমি দেউতা সোনকালে ঠিক হোৱাটোৱেতো বিচাৰো, আমি আজিৰ পৰা মানি চলিম সকলো কথা। ঠিক আছে, মই এতিয়া আহো। কিবা প্ৰব্লেম হ'লে মোক ফোন কৰিবা। ঠিক আছে, তেনেহ'লে আপুনি এতিয়া যাওক।